2, 1. স্বাগতম জনাইছোঁ। আজি মই ডাইৰেক্ট বকত উপস্থিত মানে কি বক মানে আমি আজি পুজ চাবলৈ আহিছোঁ। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰুৱে দেখাবলৈ এটা কোনে চাবা ইমান ধুনীয়াকৈ গৈ আছে এইফালেদি। কাষত যাব বিৰাট ভয় লাগে, মই সেইটো কাৰণে কাষত নাযাওঁ। আৰু এইটো ধুনীয়াকৈ নাও ওলাই আছে। আপোনালোকে জানে আজি দশমী দিন, মানে কালি আমি ইয়াতে আহিছিলোঁ, কিন্তু আজিও আহিলোঁ। যিহেতু আজি দশমী দিন বহুত বেছি মজা হ'ব, বহুত বেছি এনজয় কৰিম। গতিকে আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আজি এতিয়া বৰ্তমান মানুহ নাই, এতিয়া বাজিছে 2টা, 3টা 4টা মানত বহুত বেছি মানুহ হ'ব। গতিকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব বুলি। তো গাইজ আমি ছানগ্লাছ ল'ব বিচাৰি আছোঁ, কিন্তু দোকানখন পোৱা নাছিলোঁ। গতিকে এতিয়া আমি বিচাৰি পালোঁ ছানগ্লাছৰ দোকান ইয়াতে আছে গাইজ। এই গাইজ ছানগ্লাছৰ দোকান, আমি ইয়াতে সুধিম ছানগ্লাছ আছে নে নাই। তো গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বান্দৰ নিচিনা লাগিছে নেকি? তো গাইজ ফাইনেলি আমি পাই গ'লো। মানে এইটোকে বিচাৰি আছিলোঁ, মাত্ৰ 99 টকাত। খুব বেছি ভাল লাগিছে। তো ভাই কিমান লৈছে? 99 হা? কি 1 টকা বেছিকে কোৱা। হ'ব দে। তো গাছ আমি ইয়াৰ পৰা ওলালো, এতিয়া যাম আমি দুধনৈৰ ফালে। এতিয়া দুধনৈ যাই নাপাম চাগে, কি কয় ৰংজুলিৰ ফালে যাম। গতিকে আপোনালোকক দেখাব চেষ্টা কৰিম। বাইক ইয়াতে ধুনীয়াকৈ ৰখাই থোৱা আছে, বাইকখন ইয়াৰ পৰা উলিয়াই লৈ পেলাই যাম। বলক লেটছ গো গাইজ। ভাইয়ে ধুনীয়াকৈ চশমাটো কিনিলে 100 টকাত। মই এটা ল'ম বুলি ভাবিছিলোঁ, কিন্তু মই বেলেগ এযোৰ ল'ম। গতিকে দেখাই আছোঁ আপোনালোকক, বলক। তো গাইজ আমি এতিয়া আহি শিৱ মন্দিৰ পাম, আৰু শিৱ মন্দিৰত 2জন বন্ধু ৰখি থকা বুলি কৈছে। গতিকে সিহঁতকো ইয়াৰ পৰা লৈ যাম। তো গাইজ আমাৰ লগত এতিয়া চামিল হৈছে, এতিয়া বিকাশ ভাই আৰু এইফালে মৃদুল ভাই, আমি 6জন যাই আছোঁ, আৰু আগত 3জন গৈ আছে। গতিকে ভিডিঅ'টো বহুত বেছি ভাল লাগিব, গতিকে ভিডিঅ'টো চাই থাকক। আমি চিংৰা পালোঁ, চিংৰাত মানে প্ৰতিমূৰ্তিসমূহ এতিয়া মানে ভাওনা কৰিব হৈছে। গতিকে ইয়াত আমি নাচাওঁ, গতিকে আমি আগত যাম। তো গাছ আমি দেৰি নকৰি গ্লাছ চেলাছ লগাই বলক ৰংজলি। তো গাছ আপোনালোকে নিশ্চয় দেখিব পাইছে গাছ, এইফালে ধুনীয়াকৈ বিসৰ্জন দিবা গৈ আছে গাছ, আপোনালোকে নিশ্চয় দেখিব পাইছে। তো নিশ্চয় এনজয় হৈ আছে, পুৰা গাড়ী ফুল মানুহ, কি কবি আৰু এইফালে বেণ্ড পাৰ্টি কিবা কিবি হেন একদম নকবি আৰু, বহুত বেছি ভাল লাগিছে গাইজ। বহুত বেছি মজা। এইফালে আহিছে পুলিচৰ গাড়ী, মানে চেফটিৰ কাৰণে পুলিচ চিআৰপি আহি আছে ধুনীয়াকে। তো গাছ আপোনালোকে দেখিব পাইছে দুৰ্গা মাক ধুনীয়াকে বিসৰ্জন দিব গৈ আছে। আমি ৰংজুলি আহি পালো, আৰু ৰংজুলি প্ৰতিমূৰ্তিসমূহ মানে বাহিৰত ওলাই আনি আছে, মানে বিসৰ্জন দিব। আৰু দেখিব পাইছে ধুনীয়াকে পতাকা ফুটোৱা আছে। আপোনালোকে দেখিব পাইছে ইমান বেছি ধোঁৱা হৈ গ'ল, ইমান বেছি পতাকা ফুটাই আছে। তো গাছ দেখিব পাইছে প্ৰতিমূৰ্তিসমূহ লৈ আছে, মানে নদীত বিসৰ্জন দিব। এইবিলাক চাৰাতে ধন। তো গাছ ইমান বেছি এনজয়, পুৰা মানে আমাৰ বিকাশ পুৰা ডেন্স কৰিব গৈ আছে। তো গাছ আপোনালোকে দেখিব পাইছে নিশ্চয় ধুনীয়াকৈ ডেন্স কৰি গৈ আছে।
গাইজ ৰাৱণ চোৱা মানুহ বাহ গোটেই ৰাৱণ চাই চাই আহি আছে কিন্তু আমি এতিয়াহে গৈ আছো ৰাৱণক আজি জ্বলাই আহিম ৰাৱণকে দেখাবি আৰু সীতাক ক'ত সীতা নাই তো গাইজ আমি ৰাৱণ চাবলৈ বহুত বেছি এক্সাইটেড বা মানুহ তামাম আহি আছে যোৱা যাই আছে তো গাইজ ৰাৱণ অকমান দেখা পাই আছো পেটটো দেখা পাইছো ৰাৱণৰ পুৰা শৰীৰটো দেখা পোৱা নাই বৰ্তমান তাৰ পুতলা কিমানকে দি আছা কিনা বুলিয়ে কিমানকে দি আছা সুধি আছো 100 200 200 काश मेरा भी एक गर्लफ्रेंड होता ये दे देता তো কাছ আমি পুৰা ফাইনেলি পাই গলো ৰাৱণৰ কাষত আছো এতিয়া তো এইটো সন্ধিয়া 6:30 মান বজাত বা 5 মান বজাত ধুনীয়াকে জ্বলোৱা হ'ব গতিকে আমি ইমান টাইম ৰখিব নোৱাৰিম চ' আমি ধুনীয়াকে চাই মেলি এতিয়া ইয়াৰ পৰা ওলাই যাম তো কাছ আমি বহুত বেছি ফটো উঠিলো আৰু এতিয়া যাই আছো আমি চুচু দিব গৈ আছো মানে কোনফালে বা আছে সেইটো চাব লাগিব আৰু মন্দিৰটো চাব লাগিব দৰ্শন কৰিব লাগিব ন বিচাৰি আছো আমি সেইটো দেখা দেখিছো দৰ্শন কৰিব লাগিব ন সিফালে তো গাইজ চুচু দি আহিলো আমি এতিয়া যাম বাহিৰত ব্লক খালে হৈ গ'ল মন্দিৰ নাই আৰু পুৰা লৈ গ'ল মানে বিসৰ্জন দিব আৰু গধূলি 6 বজাত এইটো ধুনীয়াকে মানে পুৰা দিয়া হ'ব ৰাৱণটো আৰু এইফালে গোটেই পুৰা ব্যস্ত ফটো উঠাত ব্যস্ত এতিয়া মানুহ প্ৰায় কমি গ'ল লাহেকে আৰু এইফালে ধুনীয়াকে কাৰ্যালয় এখন আছে তো গাইজ আমাৰ ৰাৱণ চোৱা হ'ল এতিয়া আমি যাই আছো বকো ৰাস্তাত যিমানবোৰ মানে বিসৰ্জন দি আছে আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া আমি গৈ আছো তো গাইজ মামৰে ধৰা চশমাটো পিন্ধি বহুত বেছি লেভেল দেখাই আছো চশমা পিন্ধি ছোৱালীবিলাক চাই আছো ভালকে যদি চাই মামৰে ধৰা আপোনালোকে যদি ভালকে চাই আপোনালোকে দেখিব পাব তো গাইজ হিংৰা নদীৰ ইপাৰত ধুনীয়া ফাংচন চলি আছে আমি ফাইনেলি আহি পেলো বকত পুৰা জাম লাগি গৈছে আগত কি বা পৰিস্থিতি হৈ আছে চব পুৰা গাড়ীবিলাক এনেকে যাব পৰা নাই তো গাইজ প্ৰথমে আমাক ধুনীয়াকে লৈ যোৱা হৈছে দিদি গাইজ আহিছে বহুত বেছি ভিৰ গাইজ তো গাইজ এতিয়া বিসৰ্জন দিব আৰু ধুনীয়াকে পূজা কৰি আছে এইফালে ডেন্স কৰি আছে আৰু আপোনালোকে দিব আছে ইমান বেছি মানুহ হৈছে তো গাইজ ইয়াতে এটা থৰা বিদায় মানে কি বিসৰ্জন দিয়া হ'ল গতিকে ইহঁতে এতিয়া ওলাই যাব আৰু নেক্সট আহিব তো গাইজ এতিয়া আৰু আহি আছে ধুনীয়াকে বিসৰ্জন দিব মানে গাড়ীবিলাক লাহে লাহেকে সোমাই আহি আছে আপোনালোকে দেখিব পাইছে ইমানেই বেছি ভৰ্তি তো গাইজ আপোনালোকে দেখিব পাইছে দুৰ্গা মা আহি পাইছে এতিয়া লাহেকে বিসৰ্জন দিব আপোনালোকে ধুনীয়াকে দেখিব পাইছে আহি আছে মানুহৰ ইমান বেছি সমাগম দেখিব পাইছে গাইজ সেইবিলাক চাৰতে আছে সিহঁতে মানে হেৰি কৰি আছে জয় দুর্গা মাকে জয় জয়
হেজাৰ হেজাৰ মানুহৰ সমাগম